নিউ আপকামিং সং 2026 আইচেং ভলিউম 2 ভাল লাগিব গানটো শুনি আপোনালোকে চাব জানুৱাৰী ৰিলিজ হ'ব চাব আইচেং ভলিউম 2 কওক এতিয়া মানে সেইবোৰে আৰু ফোন কৰিছিলো ন আপোনাক হেৰি ডিচেম্বৰটো পালেহি কাম কৰিব হৈ গ'ল বাকী আমাৰ ছেকেণ্ড চিৰিজটো কি হ'ল দিয়া বহাগী ভলিউম 2 চিৰিজটো কি হ'ব তেনেকৈ হ'ব কি আৰু মইতো কি আৰু গান এটা কৰি আছো বাৰু মই তলৰ কাৰণে তহঁতি আকৌ মাজত কি কৰি এনে ফোনত কৰিছ যদি এইবোৰ বেয়া পাব নালাগে ফোনত মানে সেনেকুৱা একো নাই বস্তু মিলাই ল'ম আকৌ নে কি নহয় চা গান হ'বই গানটোতো কৰিমেই গান মোৰ এৰি দিয়া মানুহ নহয় কিন্তু মানে কথাবোৰ মানে খোলা কৰি হ'ব লাগে গম পাইছা নাই মানে সম্বন্ধবোৰ হ'লে ভাল হৈ থাকিব লাগে মানুহ মই সেইটোৱে বিচাৰো মই কৰিছো গান এটা কৰিছো তহঁতৰ কাৰণে কেনেকুৱা মজা নে মজা কি দিছে নাম কি দিছে বা আইচেং 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 ন আইচেং বুলি নাম এটা দিছো আৰু মানে কি যোৱাটো ভাল লাগিছে ঠিক আছে দে আইচেং মানে আহোমৰ নাম আৰু আহোমৰ নাম ঠিকে আছে বুলি সেই ছোৱালী এজনীক লৈ পেলাই অলপ কৰা নিচিনা নে কেনেকুৱা এনেই গানটো ৰোমেণ্টিক নেকি ৰোমান্টিক মানে বস্তুটো ৰোমান্টিকেই মানে খালি যোৱা বাৰতকে অকমান হেৰি আৰু অলপ বেলেগ ধৰণে কৈছো গহীন এটা দিছে নেকি অলপ অকমান গহীন এটা দিছো মানে যাতে গহীনকে নাচিব পাৰে যিহেতু এবাৰ মানে জুবিন দাও নাইতো সেইকাৰণে বৰ মানে উৎপাত কৰি পেলাই বোকা ফালি মেলি সেইবোৰ তেনেকুৱা কৰা নাই আৰু বাকী হেৰি নহয় গাইডটো মাৰিব লাগিছে নহয় কোনদিনাখন কেতিয়া আহে আকৌ আপুনি কোনদিন কেতিয়া মানে তহঁতি সময় এটা উলিয়া মোৰো অকমান ঘৰুৱা কামত খেতি পথাৰবোৰ চলি আছে ধান খেতি কৰিছে বাৰু ধান মানে সেইটো কাৰণে তহঁতি সময় এটা দে তহঁতি সময় এটা দিলে মানে যাম দিয়া অকমান ঘুনুক ঘানাককে শুনি চাব লাগিছিলে ন তেতিয়া ভাল লাগিলে এতিয়া আৰু টিমটো অকণ চাব লাগিব ন চাগে ন কিন্তু অকমান চাম ৰ স্কেচিংটো চাই তেতিয়াহে ভাল লাগিব সেইটো খালি হেৰি কৰিব একো নাই সেইবোৰ কথা একো নাই মই মানুহটো তেনেকুৱা জানোচোন আধা পাহৰি গৈছে তেনেকুৱা নহয় পগলা বুলি জানো তাকে অলপ বেছি তুমিও 100% দিব লাগিব ময়ো 100% দিব লাগিব তেতিয়া ডিচেম্বৰতে ৰিলিজ কৰিম খালি দেই ডিচেম্বৰ কৰিম ডিচেম্বৰতে মাছ ভাগতে দি দিব তাৰমানে বহাগত জুই ভল 2 তাৰমানে আৰু গানটোৰ নাম হৈছে তেতিয়াহ'লে কি আইচেং ন আইচেং ঠিক আছে ডিচেম্বৰত আহি আছে আহি আছে